দাস পিতা পরীক্ষিত দাস বিষ্ণুপুর এখন সিলিং ফ্যান তিনি বনমালী দাস বিষ্ণুপুর গাখীৰভোগ এক কৰাহি তিনি অজিত বৰুৱা হিলা পাহাৰ কাহি এখন শ্ৰী ধ্ৰুৱ কুমাৰ পাঠক বিষ্ণুপুৰ শ্ৰী ৰাতুল দাস বিষ্ণুপুৰ গাখীৰভোগ এক কৰাহি অমিত দাস পিতা দিবাকৰ দাস গাখীৰভোগ এক কৰাহি মনীন্দ্ৰ দাস বিষ্ণুপুৰ গাখীৰভোগ এক কৰাহি অষ্টমী পূজা কৰিবলৈ অনুৰোধ জনাইছো আৰু ভোগ খোৱা থালিখনত হাত যাতে নুদায় পূজা চাই বহুত ভাল লাগিলে লগ পাই ভাল লাগিল আজি মানে আমাৰ শুটিং আছে অলপ মানে হয় নেকি কিয় শুটিং কৰি আছে নিউ গেঙৰ ন ইয়াতে বাতিগুড়াতে কৰি আছা হয় নেকি ঠিক আছে একবাৰ মই চাই আহিম বাৰু যাই ভাল লাগিব কেনেকৈ শ্বুটিং কৰা তোমালোকে ঠিক আছে এই তোমালোকে গৈ থাকা কালি মই গৈ আছোঁ মাইনাক মাকত দি দিওঁ অকণমান তাৰ পৰা আহোঁ ন ঠিক আছে দিয়া হ'লে মই গৈ আছোঁ অ'কে অ'কে আহক আহক এইখিনিতে ইয়াতে ন লোকেশ্যনটো ভাল আৰু মানে লোকেশ্যনটো ভালেই লাগছে বঢ়িয়া লাগছে আৰু সেই তোমালোকে এতিয়ালৈকে কিমান কি বনালা ভিডিঅ' কেইটামান ভিডিঅ' 20টামান দিছোঁ 20টামান বনালা ন 20টামান চেনেলটোৰ নামটো কি আছিল নামটো নিউ গেং ন আগতে বেলেগ আছিল না এইটো প্ৰথমতে এইটোৱে আছিলে বহুতে আজিকালি নাম দিয়ে বেলেগ প্ৰথমতে পিছত চেঞ্জ কৰি থাকে ন আৰু আপোনাৰ চেনেলৰ আমি চাই থাকো বহুত ফ্ৰেণ্ড তাৰ মানে আপোনাৰ সেইকাৰণে আজি পূজাত লাগ পাই কিনে আপোনাৰ হয় হয় আৰু মোৰ ঘৰৰ ওচৰতে এওঁলোকৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত হয় মই গম পোৱা নাছিলোঁ এওঁলোকে যি চেনেল খুলিছে আৰু কোনোবা খুলিছে এইখিনি ভাল লাগিছে যি কি নহওক আৰু এইখিনিতে সিফালে কৰা ন ৰাস্তা চাস্তা আৰু অকস্মাতে পূজাত লগ পাই গ'লোঁ ন পূজাত ড্ৰেছতে আছে মোৰ বন্ধু ডিম্বেশ্বৰ কথা পূজা চাব পূজাত আহোঁ অকস্মাত লগ পাই গ'লোঁ ভাল লাগিলে আহি আজি এও কিবা কৰি আছে চাগে ন মোৰ দেউতা হ'ব তাৰ পুৰা একে বয়সৰে আৰু শ্বুটিং চলি আছিল একচুৱেলি শ্বুটিং চলি আছে এইটো কি ষ্টৰি আহি আছে কিবা আহি আছে এটা নতুন আহি আছে এইটো দেখি চাব আৰু ভাল লাগিব বস্তুটো কমেডি টাইপ নহয় আৰু এইটো লগা টাইপৰ বাকি আৰু ক'ত যাব আজি হা বাকি আছোঁ আৰু এতে আৰু অলপ চাই পূজা হৈ যায় বেছি চাওঁ নহয় সেনেহেন টাইপৰ আপোনাৰ নতুন আৰু কিবা আহি আছে মোৰতো আহি থাকে মোৰ চলি থাকে মোৰ ডেইলি 2টা ভিডিঅ' থাকে বা এটা ভিডিঅ' আমি ইয়াতে অলপ নেটৱৰ্ক প্ৰব্লেম এতে অলপ প্ৰব্লেম ৰিচেণ্টলি মই সীমান্ত শেখৰৰ লগত পৰিলোঁ পৰহি মই আৰু এটা নতুন চেনেল খুলিছোঁ নহয় BYP তাত এটা ভিডিঅ' দিছোঁ 3টা ঘোলাকণি ভাল হৈছে আৰু নেক্সট ভিডিঅ' বনাই আছোঁ আৰু তোমালোকৰ বেষ্ট টু চেষ্ট থাকিলে ভাল ভাল ভিডিঅ' বনাই যোৱা আৰু অলপ ইউনিক ভিডিঅ' বা ট্ৰেণ্ডিং টপিকৰ ওপৰত বা ইউনিক বনালে ভাল আৰু যেতিয়া আগতে ষ্টৰি নিমিলা ষ্টৰি বনালে বস্তুটো আজিকালি কপি তেনেকুৱা নিমিলা হ'লে বস্তুটো ভাল আৰু নাম কেইটা কি আছিলে মোৰ নাম কিশোৰ বৰ্মন মোৰ নাম প্ৰপন্ন পাঠক মোৰ নাম শ্ৰী দীপজ্যোতি পাঠক আৰু মোৰ ভূষণ পাঠক একেবাৰে পাঠকে হয় আৰু ডিম্বেশ্বৰ পাঠক মোৰ ফ্ৰেণ্ডে হয় তাৰপিছত হয় তাৰপিছত লাগিল তাৰমানে আপোনাক লগ পাই ইমান যে আপোনাক লগ পাম এনেকৈ আজি পূজা ছিজনত একদম ভাবাই নাছিল মোৰ বহুত বেছি ভাল লাগিছে আৰু একচুৱেলি মইতো ছাডেনলি পাই গ'লোঁ কোনো যে ভিডিঅ' বনাম কিয় বনাম একো গম পোৱা নাই চ' ইয়াতে আহি তেওঁলোকক লগ পালে চ' মই বোলা ঠিক আছে কৰি দিওঁ অকণমান আৰু এতিয়া মই বাণীকান্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে আছোঁ আপোনালোকে নিশ্চয় জানে ডক্টৰ বাণীকান্তক আগতে এক বিখ্যাত ব্যক্তিত্ব গোটেই ভাৰততে আৰু তাৰপিছত এতিয়া আপোনালোকক বেষ্ট টু চেষ্ট থাকিলে ভালকৈ কৰি যাওক তোমালোকৰ চেনেলটো বেষ্ট টু চেষ্ট থাকিলে নিশ্চয় মোৰ বন্ধু ডিম্বেশ্বৰ সৈতেও ধন্যবাদ জনাইছোঁ মোৰ লগত আহিলে পূজাত ড্ৰেছতে আছে বাৰু ধুনীয়াকৈ আৰু কেমেৰাৰ পিছত দুজন ভাইটি আছে তেওঁলোককো বহুত বহুত ধন্যবাদ আৰু মোৰ এছামিছ মিক্সাৰো চাই থাকিব আৰু BYP চাই থাকিব আৰু এওঁলোকৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাব আৰু কিবা ক'ম বুলি কৈছিলে কোৱা মানে BYP মানে কি এইটো বস্তুটো কি তাৰমানে BYP ফুল মিনিং BYPৰ ফুল মিনিং হয় ভূষণ ইউটিউব পাঠক
BYP শৰ্ট ক্লিপ BYP তাৰ মানে মিডল নেম আপোনাৰ ইউটিউব হৈ গ'ল এইটো দিছো ইউটিউবে অলপ যি মানুহৰ পৰা তোমালোকে আজি চিনি পাইছা ইউটিউবৰ কাৰণে চিনি পাইছা ন হয়তো ওচৰৰ গাঁও হ'লে ইমান বেছি চিনাকি নাথাকে ন গুৱাহাটীত থকা যায় তেনেকুৱা টাইপৰ চ' সেইকাৰণে ইউটিউবটো বহুত এটা ইম্পৰ্টেণ্ট লাইফত মোৰ লাইফত তাৰমানে আৰু সকলোৰে লাইফত ইউটিউবটোৱে সেই হ'ব বৰ্তমান এক্সেক্টলি নিজৰ প্ৰতিভা বিকাশৰ কাৰণে ইউটিউবে এটা ভাল প্লেটফৰ্ম দিছে গোটেই ৱৰ্ল্ডতে চ' আৰু এই টিলিঙাটো নিশ্চয় বজাব লাগিব টিলিঙা ইয়াৰ লগত আমাৰ যেনেকৈ গাড়ীত আমাৰ হৰ্ণটো আছে বা চাইকেলত টিলিঙা এই ইউটিউবৰ টিলিঙাটো বহুত তাৰমানে ভিডিঅ'বিলাক চাই থাকিব আৰু নিউ গেং 2018 চাই থাকিব নিউ গেঙৰ আৰু আহি আছে তেওঁলোকৰ ভিডিঅ' ভাল আৰু বহুত কষ্ট কৰি ভিডিঅ' বনাই আছে বা ভিউজ পালে ভাল লাগে আশা কৰিছোঁ অসমৰ ভিতৰত সকলো ৰাইজে যাতে ভাল পায় চেনেলটো আশীৰ্বাদ ৰাখিব নিশ্চয় ধন্যবাদ